Hello everyone, এতিয়া মৰ্নিং 8:30 হৈছে মই গা পা ধুই আহি গ'লো আৰু আমি অলপ পিছত ফালে ফুৰিবলৈ যাম সো ক'ত যাওঁ কি কৰোঁ চাই থাকক এতিয়া আমি উলাই হৈ গ'ল যাবলৈ ৰেডি এইফালে আছে মোৰ হাজবেণ্ড আৰু এইফালে আছে মোৰ কাজিন সিস্টাৰ হাই কৈছে কেলে এই আমি এতিয়া উলাই আহিলো এইফালে আছে মা এয়া দেউতা ফালে চাই দিয়ক এইজনী আছে ভণ্টি আৰু এয়া আছে আমি গৈ আছো অলপ পিছতে গৈ পাম আপোনালোকে চাই থাকক এতিয়া পালোহি বাক্সা জিলাৰ মছলপুৰ এৰিয়া আৰু এইখনে হৈছে বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট হস্পিটাল আৰু এইখনতে কৰে মোৰ হাজবেণ্ডে জব চাওক আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ হয় দাৰাগাঁৱলৈ সো চাই থাকক আহি আমি এখন এতিয়া গেট দেখা পাইছোঁ তাত দাৰাগাঁও ডিৰিং পিকনিক স্পট বুলি লিখা আছে একচুৱেলি কি হয় জাগাখিনিৰ নামটো দাৰাগাঁও হয় বাট যোনখন নদী সেইখনৰ নাম ডিৰিং কয় তো দাৰাগাঁও ডিৰিং পিকনিক স্পট এতিয়া টিকেট কাটি লৈছোঁ ইয়াত যদি আপুনি বাইক লৈ আহে তেতিয়াহ'লে 50 ৰুপিজ লয় আৰু যদি চাৰিচকীয়া বাহন লৈ আহে তেনেহ'লে 200 এতিয়া টিকেট কাটি ল'লোঁ সো এতিয়া বেছি দূৰ নাই আৰু ইয়াৰ পৰা সো আই এম সো এক্সাইটেড আচলতে তেওঁতো আগতে বহুতবাৰ আহিছে ইয়ালৈ মোক অনা নাছিলে আৰু বিয়াৰ আগতো বহুতবাৰ আহিছে কিন্তু মই ফটোবিলাক দেখি মোৰো আহিবলৈ মন যায় আৰু তেওঁৰ সময়ো নিমিলে যিহেতু মেডিকেলত জব কৰে সো এইবাৰ ছুটি লৈ হ'লেও মোক আজি আনিলে তাৰ বাবে বহুত ধন্যবাদ এতিয়া আমি পাইছোঁহি আৰু এয়া দেখিছে তললৈ বহুত নামি যাব লাগিব এইখিনিৰ পৰা অকণমান ৰাস্তাটো বেয়া এয়া চাওক তললৈ আমি নামি গৈ আছোঁ এতিয়া আমি পাইছোঁহি আৰু লাহে তো সেয়া দেখিছে এইখন পাহাৰ এইখনে হৈছে ভূটানৰ যিখন পাহাৰ হয় ভূটান পাহাৰ এইখনে আমি এতিয়া আহি পাই গ'লো এয়া দেখিছে ঐ কেনেকুৱা লাগিছে
এইটো এটা বান হয় দেখিছে এইফালেদি পানীবিলাক নিগৰি গৈ থাকে তললৈ আৰু পানীৰ স্পীডটো বহুত বেছি হয় যিহেতু বান দি ৰাখে সেয়া চাওক ইমান স্পীডত পানীবিলাক গৈ আছে আৰু মোৰ এনেকৈ পানীবোৰ গৈ থাকিলে বহুত ভয়ো লাগে আৰু বহুত পিছল হয় এইখিনি পানীবোৰ যিহেতু গৈ গৈ শেলাই বান্ধি গৈছে আৰু সেয়া দেখিছে গা ধুই আছে ফেমিলি লৈ আহি তেওঁলোকো এনজয় কৰি আছে চাওক ইমান ধুনীয়া জেগা হয় মানে মই ভবাতকৈও মানে বহুত বেছিয়ে ধুনীয়া বহুত ভাল লাগিছে ভূটান পাহাৰ দেখাই দিওঁ এইফালে এইবোৰ নিজৰা পানী গৈ আছে বহুত ভাল লাগিছে আহি কেনেকুৱা লাগিছে দেউতা বঢ়িয়া লাগিছে সেইখন দেখিছে পাহাৰ পুৰা পানীৰ একদম ফুট বৈ আছে এইফালে মা এইফালে পাৰ হ'ব লৈছে কিন্তু ভয় খাইছে অকণমান পাৰ হ'বলৈ সেয়া সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে চাওক কেনেকৈ খেলি আছে সৰু ল'ৰা ছোৱালীবিলাকে ইমানেই পানীৰ ফুট দেখিছে আপোনালোকে আৰু আজি অৱশ্যে মানুহ বহুত কম হয় শুক্ৰবাৰ যিহেতু এইভাগে শনিবাৰ আৰু দেওবাৰে ইয়াত মানে মানুহ ইমানেই হয় মানে সাংঘাতিক মানুহ হয় শিলগুটি দলিয়াইছে দেখিছে এইফালে হাজবেণ্ডে পুৰা এনজয় কৰি আছে শিলগুটি দলিয়াই দলিয়াই আমাৰ ফালে এইফালে আছে ভণ্টিয়ে খেলি আছে কেনেকুৱা লাগিছে এইবোৰ পানী দেখিছে ইমান পানীৰ ফুট সেয়া মা এইফালে গ'ল দোকানবিলাক চাবলৈ গৈ আছে মায়ে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ভিডিঅ' অলপ কৰিম Abi phải dây vi xịt đấy. এতিয়া আমি পাৰে পাৰে গৈ আছো এইফালে দেখিছে ভূটান বুলি লিখা আছে সেইফালে আমি যাম কেনেকুৱা লাগিলে আপোনাৰ বহুত ভাল লাগিছে এনজয় কোনো বহুত ভাল লাগিছে আপোনালোকে আহিব এনেকৈ এনজয় কৰিব এতিয়া আমি খানাটো খাই লওঁ এয়া মই ঘৰৰ পৰা বনাই আনিছিলোঁ হায়দৰাবাদী চিকেন আৰু এয়া হৈছে বাটাৰ চিকেন নেমু পিঁয়াজ জলকীয়া আৰু ভাতটো আমি কুকাৰতে বনাই লৈ আহিছিলোঁ চ' এতিয়া খাই লওঁ হাই বোলে এখনো বহা
আমাৰ দেউতা যিহেতু বহুত জমাই থাকে, বহুত জমনি আৰু মানুহটো, নিজেও হাঁহি থাকে আৰু আনকো এনেকৈ হহুৱাই থাকে, বহুত ভাল লাগেতো। এইখনে হৈছে ভূটান বৰ্ডাৰ। আমাক এইটো চাইডে যাবলৈ নিদিয়ে, ফটো মাৰিবলৈও যাব নিদিয়ে, কাৰণ এইটো চাইড ইণ্ডিয়া আৰু এইটো চাইড হৈছে ভূটান। এতিয়া আমি ইয়াৰ পৰা উভতিছোঁ। বহুত ভাল লাগিল ইয়াত আহি আৰু বহুত এনজয়ো কৰিলোঁ। আপোনালোকেও আহিব ইয়াত আৰু এনজয় কৰিব আৰু ইয়াত থকা যি প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তলত থকা বেল বাটনটো অন কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। চ' বাই বাই অল।